আপোনাৰ প্ৰথম কিন্তু এই গহনাৰ পৰাই কৰিছিলোঁ এইটো একদম সম্পূৰ্ণ মাটি এইখিনিলৈকে মাটি আছে আৰু আপোনাৰ এইটো এইটো কহুৱা বন মোৱা শান্ত মন হয় এইটো সেই বেলেগ বেলেগ আপোনাৰ নমস্কাৰ যাত্ৰাৰ নতুন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি যোৰহাট পুলিবৰত গঢ়ি উঠা টেৰাকটা শিল্পৰ প্ৰতিষ্ঠান মৃত্তিকাত আছোঁ হাতৰ বিদ্যাৰে বিভিন্ন ধৰণৰ আকৰ্ষণীয় অলংকাৰ প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীল পথ এটি বাছি লোৱা মৃত্তিকাৰ স্ৰষ্টা প্ৰত্যাশা বৰাৰ সৈতে তেওঁৰ শিল্প সাধনাৰ যাত্ৰা সম্পৰ্কে কিছু কথা পাতিব বিচাৰিছোঁ নমস্কাৰ নিতুল দা আপোনাৰ যাত্ৰা চেনেললৈ বহুত বহুত শুভকামনা এনেদৰে যাত্ৰা আগুৱাই যাওক আৰু লগতে কিমানখিনি দেখাব পাৰোঁ নাজানো কিন্তু চেষ্টা কৰিম তোমাৰ যিটো মৃত্তিকা অনুষ্ঠানটোৰ আৰম্ভণি মানে যাত্ৰা সম্পৰ্কে জানিব বিচাৰিছোঁ আমাৰ চেনেলৰ আৰম্ভণিৰ প্ৰশ্নই হয় মানে যিকোনো সংগীত শিল্পীয়ে হওক বা যিকোনো শিল্পী নাইবা সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলক সেই ক্ষেত্ৰত যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল জানিব খুজিছে নিশ্চয় যাত্ৰা আচলতে আৰম্ভ হৈছিলে মৃত্তিকা আপোনাৰ 2018 চনত 18 চনৰ ছেপ্টেম্বৰ মাহত তাৰপিছত তাৰ আগত মোৰ এখন আৰ্ট স্কুল আছিলে আৰ্ট স্কুলৰ পিছত 18 চনৰ আৰম্ভণিতে জানুৱাৰীত আৰম্ভ কৰিছিলোঁ আৰু ছেপ্টেম্বৰ মৃত্তিকা আৰম্ভ হৈছিলে আচলতে তেনেকৈ কোনো পৰিকল্পিতভাৱে তেনেকুৱা কোনো পৰিকল্পনা কৰি কৰা হোৱা নাছিল প্ৰথমতে ভাল লাগিছিল কামটোৰ প্ৰতি কিন্তু তাৰপিছত কৰি আচলতে অভিজ্ঞতাবোৰ যথেষ্ট হ'ল তেনেদৰে আগবাঢ়িলোঁ আৰু সকলোৱে তেনেদৰে আদৰিও ল'লে তেনেদৰে ৰাইজে জানিব বিচাৰিব মৃত্তিকাত কি বস্তু পোৱা যায় কি ইয়াত প্ৰস্তুত কৰা হয় তৈয়াৰ কৰা হয় মৃত্তিকাত আচলতে প্ৰথমতে আছিল আপোনাৰ গহনা মাটিৰ গহনা কাণফুলি আৰু ডিঙিত পিন্ধা আপোনাৰ তাৰপিছত এতিয়া মৃত্তিকা লাহে লাহে ডাঙৰ হৈ বহল হয় এতিয়া যিকোনো মাটিৰ শিল্পই আপুনি মৃত্তিকাত পাব তেনেদৰে ঘৰ সজোৱা বা আপোনাৰ ঘৰ সজোৱাৰ লগতে এতিয়াও শেহতীয়াকৈ আকৌ আজিকালি মাটিৰ বাচন কিছুমান তেনেদৰে আমি তাতে ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া ৰাইজেতো চাব বিচাৰিব হয় এতিয়া দেখুৱাই দিয়া নিশ্চয় ঠিক আছে ফলো আহক নিতুলা এতিয়া আপোনাৰ মৃত্তিকাৰ যিখিনি শিল্পকৰ্ম তাত আপোনাক দেখুৱাবলৈ আহক এয়া প্ৰথম আপোনাক আচলতে দেখুৱাই যাওঁ বস্তুসমূহ কি আছে এয়া হৈছে প্ৰথমতে এইটো ৱাল হেঙিং হয় বুদ্ধৰ মুখ এইটো আপোনাৰ পিছফালে এনেকৈ লগাব পৰাকৈ ব্যৱস্থা আছে আৰু তাৰ লগতে এয়া হৈছে টাব এইখিনি বেলেগ বেলেগ ষ্টাইলৰ এইখিনি টাব হয় ফুলৰ টাব আপুনি মানি প্লেণ্টৰ পৰা যিকোনো ইয়াত এনেদৰে মাটি মানে ৰুব পাৰে এইখিনি সৰু চাইজ আৰু তেনেকৈ তাতকৈ অলপ ডাঙৰ চাইজ আছে বেলেগ চাইজ লৈ বেলেগ বেলেগ তাৰপৰা এইটো হৈছে গছা এইটো চাকি জ্বলাবৰ কাৰণে গোটেই সম্পূৰ্ণ চাকি জ্বলালে বিৰাট ধুনীয়া লাগে দেখিবলৈ আৰু এইফালে এয়াও চাকি এয়া চাকিৰ থাল দেৱালীত বহুলোকে বিচাৰি আহে এনেদৰে ছিংগুল চাকিও পায় আৰু তাৰপিছত এয়া হৈছে গণেশ মূৰ্তি গণেশৰ তাৰপিছত এই পদুম ফুল এয়া পদুম ফুল ৰং কৰাও আছে ৰং নকৰাও আছে দেই পদুম ফুল কাছ তাৰপিছত আপোনাৰ হাঁহ সেই সৰু হাঁহটো শংখ এইখিনি হৈছে ধূপদানি ধূপ দিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি হৈছে পট তাৰ লগতে এই ছবিসমূহ এইখিনি মই অঁকা এয়া প্ৰথম আৰম্ভণিতে তেতিয়া হ'ল দিন ছবি অঁকা এইবোৰ এক্সিবিশ্যনৰ কাৰণে আছিলে তাৰপিছত এইখন আচলতে ৰামায়ণ এখন ৱালত এখন কাম কৰি থকা আছে আধৰুৱা হৈ আছে সম্পূৰ্ণ হ'লে ভাল লাগিব দেখিবলৈ বস্তুখিনিৰ কাৰণে সময়ৰ কাৰণে অকণমান আধৰুৱা হৈ থাকিলে তাৰ ওপৰত আছে এইখন শিলগুটি ষ্ট'ন পেইণ্টিং হয় এইটো এই শিলগুটি হয় আৰু এইটো আপোনাৰ ৰাস্তাত বুটলা তেনেকৈ ৰাস্তাৰ পৰা বুটলি অনা শিলগুটিৰে প্ৰস্তুত কৰা সেইখন শিলগুটি আৰু এইফালে এখন হৈছে সাঁচিপাত মোৰ গুৰু শ্ৰীযুত হাজৰিকা ছাৰে শিকোৱা সাঁচিপাতত হেঙুল হাইতালে কৰা এখন আপোনাৰ
চিত্ৰ ভাগৱতৰ এটা চিন আৰু তাৰ লগতে আপোনাৰ এইটো বনাইছিলোঁ কেটলি পুৰণা এইটো আচলতে বয়স মোতকৈও বেছি এইটো মোৰ আইতাই জুইত পুৰা কেটলি হয় এইটো সম্পৰ্ক এইটো আচলতে মানুহে এইটো দেখিলে নকয় ভিতৰটো কেনেকুৱা সেইকাৰণে সেইখিনি মই ৰাখিছোঁ আৰু পিছ চাইডো মই ৰং কৰা নাই এইটো সজাবৰ কাৰণে ব্যৱহাৰ এইটো আপোনাৰ বটল আৰ্ট এইটো আৰু তাৰ লগতে এইখন হৈছে আপোনাৰ শীতল পাতি এই মানুহে আপোনাৰ যিখন আমাৰ পাতি সেই পাতি আপোনাৰ পাতিৰ ওপৰত এইটো মই ছবি আঁকিছোঁ আৰু এইখিনি আপোনাৰ বেলেগ বেলেগ ছবি আছে যদিও সেইখিনি মোৰ বহীত আছে বা তেনেদৰে আছে আৰু ইয়াৰ লগতে আপোনাৰ এইখিনি মোৰ মাটিৰ গহনাখিনি মৃত্তিকাৰ আৰম্ভণি এইটোৰ পৰাই হৈছিলে হয় মৃত্তিকা আৰম্ভণি মানে আপোনাৰ সেই মাটিৰ গহনাৰ পৰাই হৈছিলে এতিয়া যিকোনো মাটিৰ বস্তু পায় যদিও আপোনাৰ প্ৰথম কিন্তু এই গহনাৰ পৰাই কৰিছিলোঁ এইটো একদম সম্পূৰ্ণ মাটি এইখিনিলৈকে মাটি আছে আৰু আপোনাৰ এইটো কহুৱা বন মৰাশান্ত মন হয় এইটো সেই বেলেগ বেলেগ আপোনাৰ তেনেদৰে সেই ফুলি বা নামৰ এইটো হৈছে এইটো পেণ্ডেণ্ট হয় এইটো এটা লকেট ডিঙিত এইটো ফিটিং কৰা নাই আৰু এইযোৰ ফুলি এইটো মোৰ ফুলিৰ পেকেট আৰু অসমৰ যিকোনো ঠাইলৈকে যায় কুৰিয়াৰ যোগেদি অসমৰ তাৰ বাহিৰতো যায় এতিয়া বৰ্তমান আৰু সকলোৱে মোক ধৰক অনলাইন দুইটাতে পায় মোৰ নম্বৰত যোগাযোগ কৰি তেনেদৰে অফলাইন অনলাইন দুইটাতে মোক যোগাযোগ কৰিব ঠিক আছে ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে গ্ৰাহকৰ ৰেছপন্সটো কেনেকুৱা গ্ৰাহকৰ ৰেছপন্স ভাল মানে আপোনাৰ ধৰক যথেষ্টখিনি ভাল বুলিয়ে কওঁ আৰম্ভণিতে প্ৰথমতে জনা নাছিলে এতিয়া কিন্তু মৃত্তিকা সকলোতে অসমৰ লগতে অসমৰ যিকোনো ঠাই আৰু আপোনাৰ বাহিৰলৈও তেনেদৰে গৈছে আৰু তোমাৰ হাতৰ বিদ্যাৰে ইমানবিলাক কাম কৰি আছে এইটো বৃহৎ বজাৰ এটা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে হয় যদিবা ইয়াত হেৰি কেঁচামাল বুলি ক'ব লাগে ন কেঁচামাল বিশেষ ধৰণে পোৱা নাযায় বাহিৰৰ পৰা আনা বাহিৰৰ পৰা সকলোবিলাক বাহিৰৰ পৰা আহে কাৰণ ইয়াতে আপোনাৰ মাৰ্কেটত এটা পালে বাকী বেলেগ এটা পাবলৈ নাথাকে সেইটো কাৰণে সুবিধা অনুসৰি আপোনাৰ বাহিৰৰ পৰাই মই আনো মাটি মেইনটোতো আপোনাৰ মাটিটো সেইটো আপোনাৰ জুৱেলাৰীৰ কাৰণে হয় আৰু সেইখিনি বাহিৰৰ পৰা আনো আৰু লগতে যিখিনি প্ৰয়োজন আৰু সেইখিনি বাহিৰৰ পৰাই আনো আচলতে মহিলাৰ আকৰ্ষণ বুলি ক'লে অলংকাৰো পৰে ন হয় তুমি বিশেষভাৱে অলংকাৰ প্ৰস্তুত কৰা হয় দেখুৱাই দিয়া আপোনাৰ প্ৰথমতে আচলতে একেবাৰে কেঁচা অৱস্থাত হৈছে এইটো আপোনাৰ এইটো তিতি আছে আপুনি দেখিছে এইটো এতিয়া মানে আপোনাৰ এই কেঁচা হৈ আছে তাৰপিছত আপোনাৰ এইটো শুকুৱাব লাগিব শুকুৱাৰ পিছত হ'ব এইটো ৰ'দত শুকুৱাব লাগিব শুকুৱাৰ পিছত এইটো তাৰপিছত পুৰিব লাগিব তাৰপিছত আপোনাৰ পুৰাৰ পিছত আপোনাৰ এইখিনি পুৰি যেতিয়া আমি পুৰোঁ বস্তু এটা এইখিনি আপোনাৰ পুৰাৰ পিছত এইটো অকণমান ক'লা নিচিনা আপুনি সেইটো দেখিছে আৰু এইখিনি তাৰপিছত আমি ৰং কৰিম ইয়াৰ ওপৰত ৰং কৰিব লাগিব ৰং কৰাৰ পিছত দেখিব এইটো আচলতে আপোনাৰ সেয়া আপুনিতো জানিবই ঐনিতম এটা লিখা হৈছে আৰু তাৰ লগতে অকণমান যিমান এনেকৈ হয় এইখিনি আপোনাৰ ডিজাইনখিনি তেনেদৰে কৰি দিয়া হৈছে হয় সেইখিনি মই নিজে তেনেদৰে চাই পেলাই কৰি দিছোঁ আৰু তাৰ লগতে আপোনাৰ এইটো হৈছে কহুৱা বন হয় এই মাটিৰ এইখিনিও মণি আৰু তাতোতকৈ এটা কথা কওঁ মই আচলতে আৰম্ভ কৰিছিলোঁ এইটো আপোনাৰ ইয়াত মানে মোৰ যিখিনি মাটিৰ গহনাখিনি এনেকৈ নামটো লিখি পেলাই পিন্ধা এতিয়া আচলতে এইটো ট্ৰেণ্ড বুলিয়ে ক'ব লাগিব বহুত লোকে লৈছে যিকোনো ঠাইয়ে হওক তেনেদৰে আচলতে ভাল পায় অসমীয়াত এনেকৈ নিজৰ নামটো লিখি এনেদৰে এইটো পিন্ধাটো আচলতে এটা চখ আৰু এইটো এতিয়া ইয়াৰে কেইবাটাও আছে বেলেগ বেলেগ নামত আপোনাৰ এইটো আৰু এটা হেভি ছেট দেখোঁ এইটো দেখিছে এইটো আপোনাৰ গোটেইটো এইটোতো মাটি আৰু এইখিনি হয় এইটো আপোনাৰ সম্পূৰ্ণ মাটি এইটো মাটিৰ মণি আপোনাৰ ইয়ালৈকে মাটিৰ মণি সম্পূৰ্ণ এইখিনি বহুত
লোকে সোধে পৰিলে ভাগিব নেকি, পৰিলেতো স্বাভাৱিকতে ভাগিবই আৰু আপোনাৰ কিন্তু ভালকৈ ৰাখিলে আপোনাৰ বহুত ধুনীয়াকৈ থাকি যায় আৰু আচলতে এইটো মই বনাই থাকোঁতে আপোনাৰ চেষ্টা কৰোঁ কাৰণ আপোনাৰ আমাৰ অসমীয়া মানে আপোনাৰ অসমীয়া গহনাটো বনাবলৈ নাযাওঁ কেতিয়াও কিন্তু আপোনাৰ সেইখিনি সোণত বনাব পাৰি কেঁচা সোণত বনাব পাৰি কিন্তু আপোনাৰ আমাৰ যিখিনি ডিজাইন আছে সেই ডিজাইনসমূহ মাটিৰ ওপৰত আপোনাৰ ডিজাইন কৰিলে কেনেকুৱা হয় সেই বস্তুটো মই হয় সেই বস্তুটো চেষ্টা কৰিছোঁ এইটো এটা ডিজাইন তেনেদৰে আপোনাৰ মোৰ এটা আছে গছা ডিজাইন গছা ফুলটো আচলতে অসমীয়াত কথাষাৰ আছিলে কি কয় হাতৰ বিদ্যা থাকিলে মৰণ নাই বুলি ন তোমাৰ বিদ্যাৰে তুমি যিটো বৰ্তমান চলি আছে আত্মনিৰ্ভৰশীল বুলি আত্মনিৰ্ভৰশীল হৈছে বুলি ভাবিছা নেকি ভাবিছা নেকি বুলি নহয় আত্মনিৰ্ভৰশীলটো হৈছে হয় সম্পূৰ্ণ ঠিক আছে তেনেদৰে আপোনাৰ প্ৰথমতে সেই আৰম্ভ স্কুলখনতে মই আৰ্ট স্কুলখনতে কেনভাছ আৰ্ট এণ্ড ক্ৰাফ্ট স্কুল তাতে আপোনাৰ ছবিৰ লগতে ক্ৰাফ্টৰো কাম শিকোৱা হয় তাৰপিছত আপোনাৰ বাকী আৰ্টৰ আপোনাৰ ছবিৰ লগতে মই প্ৰথমতে সেই আপোনাৰ 2017 চনত কলেজৰ পৰা ওলোৱাৰ পিছত আপোনাৰ ছবিৰ লগতে আকৌ জড়িত হৈ গৈছিলোঁ একেবাৰে সৰুতে প্ৰথম যেতিয়া আখৰ মানে শিকিছিলোঁ তেতিয়াই ছবি শিকা কিন্তু মাজত দীঘলীয়া এটা গেপ সৰুৰ পৰা আছিলে কিন্তু তাৰপিছতে কি হ'ল বিহু নাছিলোঁ ভলীবল খেলিলোঁ NCC কেম্প কৰিলোঁ হয় তাৰপিছত আৰু আপোনাৰ ৰাস নাছিলোঁ তেনেদৰে বেলেগ চবতে অকণমান কিন্তু আকৌ গৈ পেলাই সেই ছবিৰ লগতে জড়িত হৈ গ'লোঁ এতিয়াহে তেনেদৰে চলাই আছোঁ এইটো এনেকুৱা ধৰণৰ কামবিলাকৰ এটা বৃহৎ বজাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে বহুতে শিকিবলৈ আহিব চাগৈ শিকিবলৈ মোক যোগাযোগ কৰে নকৰা নহয় বিভিন্ন ঠাইৰ পৰা কৰে কিন্তু আচলতে মোৰ এই আপোনাৰ যিখিনি বস্তু সেই বস্তুৰ অভাৱৰ কাৰণে অকণমান শিকাবলৈ অসুবিধা হয় মাটিটো বিশেষকৈ ইয়াত পোৱা নাযায় সেইখিনি মই বাহিৰৰ পৰা আৰু তাত অকণমান সৰু ধৰক নষ্ট কৰিলেই গাত লাগে তেনেকুৱাত শিকাওঁতেতো নষ্ট হ'বই মানে ৱৰ্কশ্বপ তেনেদৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰি তেনেকৈ কৰিব পাৰি কিন্তু মই কৰিবলৈহে মোৰ নিজৰ অসুবিধা হয় কাৰণ আপোনাৰ অৰ্ডাৰ থাকে মই একেবাৰে অকলে কৰিব লাগে কামখিনি যেতিয়া মই অকলে কৰিব হয় তেতিয়া ধৰক গৈ এইখিনিকে কৰিম নে আৰু প্ৰশিক্ষণৰ কাৰণে আকৌ সময় উলিওৱা তাৰোপৰি স্কুলখনৰ ক্লাছ থাকে সেই তেনেদৰে অকণমান অসুবিধাৰ সৃষ্টি হয় কাৰণে আচলতে কৰা নাই ঠিক আছে বেছি সময় নলওঁ আৰু এই ৰাইজে বেছি দীঘলীয়া হ'লে চাই আমনিও পায় সেইকাৰণে আমি আজিকালি সময়ৰ সকলোৰে খুব অভাৱ আৰু আপোনাক আচলতে ধন্যবাদ আপুনি মোৰ আপোনাৰ চেনেলৰ জৰিয়তে মোৰ এই সকলোবিলাক কাম এনেকৈ দেখুওৱাৰ বাবে পুনৰবাৰ আপোনাক সেইটোতো কৰ্তব্য বুলি মই ভাবিছোঁ আচলতে তোমাৰ হাতৰ বিদ্যাৰে যিটো কাম কৰি আছা সেইটোৰে তুমি উজলি উঠা আৰু অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হোৱা আৰু দুপে উন্নতি হোৱা তাকে কামনা কৰি আজিলৈ বিদায় মাগিছোঁ ঠিক আছে